আজি মই ডালিয়াৰ খিচিৰি বনাব ওলাইছো। তাৰ বাবে মই ডালিয়া অলপমান লৈ লৈছো। এয়া চাওক, অলপমান লৈ লৈছো। এইখিনি আকৌ মচুৰ দালি ধুই লৈছো। এতিয়া ডালিয়াখিনি এয়া মচুৰ দালিৰ লগতে একেলগে দি দিলো। যেহেতু একেলগে বনাব লাগিব, তাতে অকণমান পানী দি অকণমান তিয়াই ধুই লম। এতিয়া তাৰপিছত ইপিনে খিচিৰিত দিবৰ কাৰণে মিহল লাগিবই, গতিকে ধৰক এইখিনি কোমোৰা কেইচকলমান ললো। তাৰপিছতে আলু কেইচকলমান লৈছো, পিঁয়াজ কেইচকলমান লৈছো, ৰঙালাও কেইটুকুৰামান লৈছো আৰু গাজৰ দুটুকুৰামান লৈছো। এতিয়া গেছটো জ্বলাই দিলো, এটা কুকাৰ পাতিছো। ইয়াতে মই হেৰিখিনি বনাম, খিচিৰিখিনি। তাৰ বাবে মই অকণমান মিঠাতেল দি দিছো, মাষ্টাৰ্ড অইল দি পেলাই এতিয়া ইয়াতে কেইটামান জিৰা গুটি দিলো। তেলখিনি গৰম হোৱাৰ লগে লগে তাতে অকণমান পিঁয়াজ দিলো, কাটি থৈছিলো। এতিয়া এইখিনি লৰাই ৰঙচুৱা নোহোৱালৈকে মই ভাজি ল'ম। সুন্দৰকৈ ভাজি ল'লে গোন্ধটো ভাল লাগে, সোৱাদটো উঠে নহয় জানো। ইতিমধ্যে ৰঙচুৱা হৈছে। তাতে মই সেয়া দালি আৰু সেইখিনি ঢালি দিলো। এতিয়া ধুনীয়াকৈ লৰাই সুন্দৰকৈ ভাজি ল'ম। ডালিয়াৰ খিচিৰিটো এনেও বৰ সুন্দৰ লাগে, যি প্ৰকাৰে নবনাওঁ। তাতে হালধি দিলোঁ, নিমখ দিলোঁ, আৰু বৰ হেল্ডি হয়, বৰ হেল্ডি হয়। যদি আপুনি ইয়াৰে এবাটি খাই ল'লে আপোনাৰ গাটো বহুত ভাল লাগে। মিহলিখিনি ইয়াতে মই ঢালি দিলোঁ, যিখিনি কাটি লৈছিলোঁ। জলকীয়া দুটা আঁতৰাই থলোঁ, এইখিনি বাকীখিনি দিছোঁ। এতিয়া সুন্দৰকৈ ভাজি ল'ম। চাওক, যিমান ভালকৈ ভাজিব সিমান সোৱাদ হ'ব। দালি আৰু ডালিয়াখিনি যিমান ভালকৈ ভাজি ল'ব সিমানেই ভাল লাগে। ৰেচিপিটো ইমান সুন্দৰ হ'ব খাবলৈ। এয়া চাওক, ইতিমধ্যে অকণমান তলত লাগি ধৰিছেই। গতিকে ইয়াতে মই পানী দিবৰ হৈ গৈছে, পানী দি দিম সিজিবৰ জোখাৰে। যিহেতু ডালিয়া অকণ পনীয়া হ'লেহে ভাল লাগে, গতিকে পানীটো অকণমান বেছিকৈ দিছোঁ। ইপিনে পাচলিৰ ৰস ওলাবইতো। এয়া চাওক, এতিয়া কি সুন্দৰ দেখাইছে। এতিয়া ইয়াতে অকণমান জালুকৰ গুড়ি দিলোঁ, অকণমান জিৰা গুড়ি দিলোঁ, অকণমান চিলি ফ্লেক্স দি দিলোঁ। পকা জলকীয়াৰ পৰিৱৰ্তে মই চিলি ফ্লেক্স ব্যৱহাৰ কৰিছোঁ আজি। এতিয়া এটা চিটি মাৰি ল'ম। চাওক, বাৰু এটা সুন্দৰ ৰেচিপি। পেটো ভৰা, দেখিবলৈও ধুনীয়া হয়, খালেও যথেষ্ট এনাৰ্জিযুক্ত খাদ্য এয়া হৈছে। হ'লেও আৰু অকণমান সময় লাগে, অকণমান টান হৈ আছে। আৰু অকণমান সময় ৰাখিব লাগিব জুইত, কম জুইত দি পেলাই। জুইটো মিডিয়াম ফ্লেমত ৰাখিব দেই। এয়া চাওক, ইতিমধ্যে সুন্দৰকৈ হৈ গৈছে। এটা অতি সুন্দৰ ৰেচিপি। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু ইয়াতে লাষ্টত মই এয়া অকণমান ঘি দি দিছোঁ। ঘি দি দিলে ইয়াৰ সোৱাদটো আৰু বেছি ভাল হয়। এনেও খিচিৰিত ঘি অকণমান পিছত দিলেহে আচল সোৱাদটো পোৱা যায়। এটা অতি সুন্দৰ ৰেচিপি হয়। এতিয়া এয়া চাওক, গেছটো অফ কৰি দি এয়া ঢালি দিলোঁ। কি সুন্দৰ এটা ৰেচিপি। গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, A2Z টেষ্টি কিটচেন। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। পহিলা শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টো ধন্যবাদ জনাইছোঁ।